থাকে জানি গ'লো আগৰ জন্মত মই কি আছিলোঁ। এতিয়া আমিও এইখন যেতিয়া সাধু সংগলৈ আমি সদায় মহান ভাগৱত শুনা অভ্যাস কৰিম, আমি যাওঁতে যাওঁতে ঘাঁহ পৰি যাব আগৰ জন্মত মই এইটো আছিলোঁ। মোৰ স্বভাৱে ক'ব নহয়নে? এতিয়া এজন মানুহ মন কৰিবচোন, সিদিনাখন এগৰাকী মানুহে মানে কৈছে আৰু গাইজ এয়া আমি গামোচা লগালোঁ, সূতাই লগাই দিছে। তাৰপাছত সেইফালে মানুহবোৰ ৰখি আছে আৰু এইফালে বেদান্ত নিহাবা মিনুবিহঁতেও গামোচা লগাবলৈ আৰম্ভ কৰিছে। লগতে আমাৰ চিপছখিনিও দেখুৱাই দিলোঁ আৰু এইবোৰ। আৰু গাইজ আমি এতিয়া নিজৰ দোকানখনত দোকান দি আছোঁ আৰু কাইলৈ যেতিয়া ভাগৱত তো আমি এই তালৈ দোকানখন লৈ যাম। পূৰা ধুনীয়াকৈ চাফা কৰি থৈ দিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাওনা অকণ ক্লিপ দেখুৱাই যাম, একেবাৰে ক্লিক নকৰাকৈ চাই যাব দেই। আৰু ভাগৱত পাঠ পঢ়িবলৈ এতিয়া গোসাঁই আহিছে। সকলোৱে কিছু নিয়ম নীতি কৰিছে, আপোনালোকে নিশ্চয় জানে চাগে। ভৰি ধুৱাইছে এয়া। তাৰ মই ৰখি আৰু দোকানৰ পৰা ভিডিঅ' কৰি আছোঁ আপোনালোকক দেখুৱাবলৈ। এয়া খোল তাল বজাই আছে চাওক। আৰু গাইজ আৰু এতিয়া নামঘৰত গোসাঁই আহিলে আৰু নিয়ম নীতি কৰিছে ভৰি চৰি ধুৱাই, আৰু আমি আবেলিকে যাম, তো ভিডিঅ'টো চাই থাকিব। আৰু গাইজ আমি কালি ভাগৱত পাঠৰ পৰা আহিলোঁ। তাৰপাছত এতিয়া মই দোকানতে আছোঁ। বৰষুণ বহুত, সেইকাৰণে মই অলপ চিঞৰি ক'ব লগা হৈছে। তাৰপাছত এয়া মই দোকানতে বহি চিপছ দেখুৱাই আছোঁ আপোনালোকক। তো আজি ৰাতি ভাওনা, তো চাই থাকিব এণ্ডলৈকে। আৰু এয়া গাইজ বৰষুণ দি আছে। এয়া মই দোকানত বহি দেখুৱাই আছোঁ আপোনালোকক। এয়া মা কি কৰি আছা? মই পিঁয়াজ কাটি আছোঁ পকৰি ঘুগুনি বনাবলৈ। আমাৰ মায়ে আজি ঘুগুনি বনাব আৰু পকৰি বনাব। এয়া বেচন আৰু পিঁয়াজ জলকীয়া আৰু কি আছে ইয়াত? নৰসিংহ পাত, পিঁয়াজ মিক্স কৰি থৈ দিছে আৰু এইফালে পিঁয়াজ কাটি থৈছে আৰু এইফালে মটৰ তিয়াইছে। মটৰ ঘুগুনি বনাব। এয়া নৰসিংহ পাত এয়া কালিৰ পৰাই তিয়াই থৈ দিছে। এইফালে আলু কাটি থৈ দিছে আৰু কণী বইল কৰিম কণী বইল কৰিব। তো দেখুৱাই থাকিম, চাই থাকিব। আৰু গাইজ এতিয়া বৰ্তাই আবেলিতেই মানে দোকানখন দিবলৈ আৰম্ভ কৰিলে। পাছত থাকিলে মানে ৰৈ যায় আৰু এতিয়া বৰ্তাই বেলেগ বজাৰ কৰিব যাব আৰু তাৰপাছত এই দোকানখন এয়া তাৰ পৰা ইয়ালৈ লৈ আহিম। মই আঙুলিত দেখুৱাই আছোঁ। এয়া ধুনীয়াকৈ পুতি থৈ দিছে। আনাৰ পাছত দেখুৱাই আছে। আৰু এতিয়া সেই দোকানখন ইয়ালৈ লৈ আহিব আৰু দোকানৰ এইটো ঘৰটো বনি গ'ল বাৰু। এইফালে গেছ আনিলে, মায়ে এতিয়া পানী ছটিয়াই আছে। আৰু এযোৰ মোৰ নতুন ড্ৰেছ চাৰাৰা, আজি ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ, আজি আহিলে, ভালে হ'ল পিন্ধিব পালোঁ। আজি ভাওনাও তাতে। এইফালে গেছ আনি থৈ দিছে, গেছ চিলিণ্ডাৰ। আৰু গাইজ এতিয়া এয়া বস্তু লৈ আহিলে, এয়া পকৰি চকৰি বনাবলৈ। হৈ গ'ল। আৰু গাইজ এতিয়া এয়া মা আৰু বৰ্তাই পকৰি বনাই আছে দোকানত। ঘুগুনি বনাই থৈ দিছে। অকণমান চাইড দিয়া। এয়া দোকান দি আমি ৰাতি ঘৰ আহিলোঁ আৰু 2:30 বাজিলে আৰু হেৰি 1:30 মানত ভাওনা শেষ হৈছে। আহোঁতে কৰোঁতে বস্তু নিওঁতেতো বহুত দেৰি লাগে ন, এইবিলাক টেবুল চেবুলবিলাক আগফালে থৈ দিছোঁ। আৰু মোৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিম বুলি ভাবিছোঁ। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'টো যদি
যদি আপোনাৰ নতুন হয় তে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে সকলোৱে পাই থাকে। আজিলৈ বাই বাই, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।